ঐ ভাই তই আহি পালি ভাই পালো দে তোৰ কি আহি পোৱা বহুত সময় লাগে নাই বেছি সময় হোৱা নাই 5 মিনিটমান হ'ল চাগে ঠিক আছে তেন্তে বল অলপ ফুৰি আহোঁ বল পিছে ভাই বহুত দিনতো লগে পোৱা নাছিলোঁ বাকী তোৰ খবৰ কচোন কেনে চলি আছে ভাই খবৰনো কি ক'ম অকলশৰীয়া মানুহ আছোঁ আৰু কিবাকে ভাই জীৱনটো তেনেকুৱাই আৰু এইবোৰ বাদ দে তহঁতৰতো বাকী ভালে চলি আছে চাগে আছোঁ আৰু কিবাকে ভাই ঠিকে আছে দে তহঁতৰ ভালে মোৰ ভাল ভাই বহুত দেৰি হৈ গ'ল এতিয়া গৈ থাকোঁ ব'ল আমি বল उठाइए ना उठाइए ना उठाइए ना ঐ তই উঠিলি নে এইবাৰ উঠিমহে আৰু কচোন কিয় ফোন কৰিলি তই আজি ফ্ৰী আছ নে না ক'ৰবাত যাবি আহিচোন চানডে ক'ত যাম আৰু আছোঁ ঘৰতে এনে শুন তেতিয়াহ'লে তাই আজি মোক লগ কৰিবলৈ মাতিছে পাৰ যদি তই ওলাবিচোন লগত ঠিক আছে তহঁতৰ যদি কোনো প্ৰব্লেম নাই মোৰনো যোৱাত কি আপত্তি বা ইমান সময় লাগিল নে তোমালোকৰ নক'বা আৰু আহোঁতে অলপ পলম হৈ গ'ল তোমাক যে কৈছিলোঁ এয়া মোৰ ফ্ৰেণ্ড হিৰক আৰু এয়া ৰিমজিম আৰু এয়া মোৰ ফ্ৰেণ্ডছ হীৰা আৰু প্ৰিয়া হাই হেল্ল' ঐ তোমালোকে এটা কাম কৰাচোন তোমালোকে অলপ কথা পতা মোৰ এটা ফোন আহিছে ঠিক আছে পিছে তোমাৰ কথা অয়নে কৈয়ে থাকে আৰু আজি লগ পালে বহুত ভাল লাগে মোৰো ভাল লাগিছে ঐ আমি এখন সেলফি লওঁ দিয়া ঠিক আছে দিয়া মই ফটোবোৰনো ক'ত পাম এতিয়া তুমি এটা কাম কৰা তোমাৰ হোৱাটছআপ নম্বৰটো মোক দি দিয়া মই ইভিনিং তোমাৰ ফটোবোৰ চেণ্ড কৰি দিম অ'কে কোৱা তাৰে কোনখন ফটো ভাল লাগিছে ইনষ্টাগ্ৰামত আপলোড কৰিম বুলি ভাবিছোঁ গোটেইখন ফটোচোন ভালেই লাগিছে বহুত কিউট লাগিছে তুমি ইছ হ'ব দিয়া অয়নৰ গাৰ্লফ্ৰেণ্ডজনীচোন দিনক দিনে ধুনীয়া হৈ গৈ আছে এনেকৈ চাই থাকিব নোৱাৰি মেছেজ এটাই দিওঁ ৰ আৰু এনেকৈয়ে সিহঁতে মাজে মাজে হোৱাটছআপত কথা ক'বলৈ আৰম্ভ কৰি দিলে লাহে লাহে সিহঁতৰ কথাবোৰ আগবাঢ়ি গ'ল আৰু ইজনে আনজনৰ প্ৰতি ভালপোৱা বাঢ়িবলৈ ধৰিলে
ঐ ভাই কি কৰিছ? আৰে হিৰক তই ক'ৰ পৰা আহিলি? নাই এইফালেদি গৈ আছিলোঁ, তোক ইয়াত দেখি আহি গ'লোঁ। অঁ ঠিকে আছে দে, আহ অলপ বহুগে ইয়াত। ভাই বাকী তহঁতৰ ঠিকে চলি আছেনে? এতিয়ালৈকেতো ভালেই চলি আছে। ঠিকে আছে দিয়া। আচ্ছা এতিয়া আমি গৈ থাকোঁ ব'ল। মোৰ যদি কিবা এটা বস্তু ভাল লাগে সেই বস্তুটো মই লৈহে লগা হ'লে আমাৰ বন্ধুত্বই শেষ হৈ নাযাওক কিয়, তোক লৈহে এৰিম। এনেদৰে হীৰক আৰু ৰিমঝিমৰ সম্পৰ্কটো অয়নে নজনাকৈ তলে তলে বহুদূৰ আগবাঢ়ি গ'ল আৰু ৰিমঝিমে অয়নক তাৰ জীৱনৰ পৰা লাহে লাহে আঁতৰাবলৈ ধৰিলে। ৰাতিপুৱা হৈ গ'ল, আজি তাই মোক ফোন নকৰিলে যে, কথা ময়ে কল কৰি চাওঁ। আপুনি কল কৰা ব্যক্তিগৰাকীয়ে অইন কাৰোবাৰ সৈতে কথা পাতি আছে। আপুনি অপেক্ষা কৰিব পাৰে বা পিছত পুনৰ কল কৰিব। তাই কাৰ লগত বিজি আছে ইমান পুৱাই পুৱাই? আজি এবছৰ হৈ গ'ল আমাৰ ভাল পোৱা, এনে এটা পোৱা নাই যে মোক তাই কল নকৰাকৈ আছে। কিন্তু আজি 10টা বাজিল, এতিয়ালৈ তাইৰ একো এটা খবৰ নাই। এতিয়াতো বহুত টাইম হৈ গ'ল, এতিয়া এটা কল কৰি চাওঁ আৰু। হেল্ল'। তুমি উঠিলানে? কেতিয়াবাই উঠিলোঁ। আচ্ছা, আজি পুৱা কল নকৰিলা আৰু বিজিও আছিলা যে? এই ঘৰৰ পৰা ফোন কৰিছিলোঁ। অঁ ঠিক আছে দিয়া। এতিয়া ফোন ৰাখোঁ হা, বাই। বাই। ঐ চোৱাচোন, হীৰক ল'ৰাটো সঁচাই বহুত কিউট আছে ন? ঠিকে আছে। এইটোচোন অয়ন, ই চাগে তাইৰ কথাই ভাবি আছে। ঐ ভাই অকলে অকলে ইয়াত কি কৰিছ? কেইদিনমানৰ পৰা মোৰ মনটো ভাল নহয় ভাই। কচোন ভাই কি হৈছে তোৰ? আজি 10 দিনমান আগৰ পৰা তাইৰ কি হৈছে নাজানো, না ফোন আহিছে না মেছেজ আহিছে। মই কিমান ফোন কৰিলোঁ কিন্তু একো ৰিপ্লাই নাই। মইহে জানো ক'ত কি হৈ আছে। ভাই এইবোৰ হৈয়ে থাকে, তই টেনশ্যন নলবি। এতিয়া বল, এইবোৰ ভাবি থাকিব নালাগে। আৰে ভাই যি হ'ল হ'ল আৰু, তই তাকেই ভাবি এইবোৰ খাই থাকিলে কিবা হ'ব জানো? আৰে ভাই তাইক মই বহুত বিশ্বাস কৰিছিলোঁ আৰু তাই যে মোৰ লগত এনেকুৱা কৰিব মই সপোনতো ভবা নাছিলোঁ। তাকেইতো মইতো ভাবিছিলোঁ তাই তোকেই বহুত ভাল পায়, কিন্তু তাই যে এনেকুৱা কৰিব মই কেতিয়াও ভবা নাছিলোঁ। শুন, নকবি আৰু মোক তাইৰ কথা। হ'ব দে আৰু, তই এইবোৰ খাই নিজকে কষ্ট দি থাকিব নালাগে।
উৎসন তই ইয়াৰ পৰা বল আজি মোৰ ৰুমতে থাকিবি তই অয়ন তই অলপ ইয়াতে জিৰণি লচোন মই আহি আছোঁ ঠিক আছে দে এয়াচোন ৰিমঝিমে কল কৰিছে মোৰ লগত হ'লে ইমান দিনে কথা পতা নাই আৰু ই হিৰকক কল কৰিছিল না মোৰ কথা কিবা ক'ব বুলি ফোন কৰিছে ময়ে ৰিচিভ কৰি চাওঁ হেল্ল' হেল্ল' ছাৰ কি কৰিছা কি হ'ল একো নোকোৱা যে আৰু আজিচোন তুমি মোক লগ ধৰাৰ কথা আছিল নাহিলা যে আজিহে বুজিলোঁ তাই কিয় এনেকুৱা কৰি আছিল এই নেকি সঁচা বন্ধুত্ব আৰু ভাল অয়ন অয়ন ক'ত আছা তুমি অয়ন ক'ত গ'ল এইখন চোন চিঠি হেল্ল' ৰিমঝিম হেল্ল' ক'ত আছা তুমি হেল্ল' মই ৰুমতে আছোঁ আৰু তুমি তেতিয়া ফোনটো কিয় কাটিছিলা আৰে সকলোৱে ফোন কৰি আছোঁ তুমি য'তে নাথাকা কিয় সোনকালে মোৰ ৰুমলৈ গুচি আহা কিন্তু কিয় আৰে কিয় চিঞৰ প্ৰশ্ন কৰাৰ সময় নাই তুমি সোনকালে আহি যোৱা হিৰোকে আমাৰ সকলো কথা বতাই দিব কি কেনেকে শুনা হিৰক আৰু ৰিমঝিম তোমালোকে মোৰ লগত কিয় এনেকুৱা খেল খেলিলা আৰু হিৰক তইতো মোৰ বহুত ভাল বন্ধু আছিলি তই মোৰ লগত কিয় এনেকুৱা কৰিলি এবাৰতো মোক ক'ব পাৰিলি হয় তইতো জানই মই ৰিমঝিমক কিমান ভাল পাইছিলোঁ
আৰু তাইয়ে মোৰ জীৱনৰ সকলোবোৰ আছিল। তাইক লৈ মই বহুত সপোন দেখিছিলোঁ। আজি যেন সেই সপোন আধৰুৱা সপোন হৈ ৰ'ল। তোমালোকে সুখত থাকা। মই আৰু তোমালোকক আমনি কৰিব নিবিচাৰোঁ। মই তোমালোকৰ জীৱনৰ পৰা বহু দূৰ আঁতৰি আহিলোঁ।